মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব আজি প্ৰমাণ সহকাৰে তোমালোকক দেখুৱাব বিচাৰিছোঁ। এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত এটা ৱেবছাইটৰ লিংক দিয়া আছে। সেই লিংকত তোমালোকে প্ৰথমতে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাবা। ইয়াতে অলপ তলফালে আহিবা। তলফালে অহাৰ লগে লগে এনেকুৱা এটা টেবুল দেখিবলৈ পাবা। ইয়াতে লিখা আছে এক্সাম কণ্ডাক্টিং বডি আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল। ইয়াতে লিখা আছে এক্সাম ডেট হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা 20 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল আৰু 20 মাৰ্চত সমাপ্ত হৈছে। তাৰ তলতে লিখা আছে আসাম Hslc 12 ৰেজাল্ট ডেট। ইয়াতে লিখা আছে 4 জুন 2023, অৰ্থাৎ 4 জুনত তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে। এইটো হৈছে এটা এক্সপেক্টেড ডেট। তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল 4 জুনত ঘোষণা কৰিব পাৰে। তাৰ তলতে আহিলে আকৌ ইয়াতে দেখিবলৈ পাবা, ইয়াতে লিখা আছে যে 4 জুনত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে।